साला बदमाश माइकी मोर लड़ाक फसाए मोर घर थी मोर ऊपर दादागिरी कि मैं काम कर पड़ा नेকি तू पैसा खुजल नेকি मरिब नजना बुढ़ा चुप मारि थाक टका पइसाबुर गছত लागे বুলি ভাবিছ নেকি এতিয়া মোর ঘর ওলাই যা এতিয়া ওলাই যা তই কলে থৰাই ওলাই যাম নেকি তোৰ লৰাই মোক এই ঘৰত উঠাই আনিছে তই ওলাই যা घर साल मोर भेटी मोर अरे दरजा तो तोड़ हल मरिब नजना बुढ़ा चुप मारि थाक 20 टका दे বুলি কৈছ নহয় 20 टका दे ओए बुढ़ा हातत पैसा नाথাকিলে কৰ পৰা দিম তিনি টাইম মদ খাবলৈ তো সদায় সদায় পইচা মই কৰ পৰা দিম लड़ा लड़ा আহিলি सासू लड़ा सासू सा तुम मानुजनिया মোক ইমান গালি পাই থাকে মই মন নাখাও জানো থাকিব পাৰো জানো মই দেচোন 20 টকা এটা দেচোন দে 20 টকা দেচোন 20 টকা দে हो ला बुढ़ा जा खाय आगे और खाय आही बाहिरत मने मने শুই থাকিবি হুলস্থুল একেবারে নকৰিবি যা ब अरे ब থিয় থাকিব নালাগে ব মোক তো মোৰ লগৰজনীয়ে কৈছিল কোনোবা ডাঙৰ মানুহ আহিব বুলি কৈছিল ডাঙৰ মানুহ মানে আমাৰ নিচিনা মানুহবোৰক তো গলিয়ে গলিয়ে বিচাৰিব পৰা হলি যেতিয়া তই ডাঙৰ হলি তোৰ কাৰণে বহুত পৰলো মোৰ মানুহটো অলপ পিছতে আহিব মই আসলতে বুজিছো তই তাৰমানে নতুন খিলাৰী ভোকতকে ভয় ডাঙৰ নহয় আহা কৈছা নেকি মই আসলতে পুলিচৰ পৰা বাচিবলৈ আপোনাৰ এই জুপুৰি সোমাই তই কবাত চুৰ ডকাইত কৰি অহা নাইতো তই এতিয়া মই চুৰ ডকাইত একোৱেই নহয় বাইদেউ তেতিয়াহ'লে ৰাতিখন তোক পুলিচে কিয় বিচাৰি আহিছে মিছামিছি কথা নকবি কিন্তু তোৰ ময়ো বুজি যাম পিছত আগতে 5 দিন লকাপত থাকি আহিছো কেনেকুৱা লাগে জানো আসলতে আমাৰ টকা পইচা নাই সেইকাৰণে এই বেয়া কামবোৰ কৰি চলি আছো সব বাইদেউ আমি আপোনালোকৰ কাৰণে কাম কৰোঁ সেইকাৰণে পুলিচ বা চৰকাৰ আমাক বেয়া পায় আমাক আপোনালোকৰ সহায় লাগে মই আৰু অকণমান সময় ইয়াত থাকি ইয়াৰ পৰা গুচি যাম বেয়া নাপাবি মই আসলতে তোক হ'ব বাইদেউ তহঁতে যে কামবোৰ কৰিছ এই কামবোৰনো কেনেকুৱা আপোনালোকৰ নিচিনা মানুহৰ কাৰণে দুবেলা দুমুঠি ভাত এটা ভাল ঘৰ সদায় কাম কৰিব পৰা সুবিধা মেডিকেল সেৱা এইবোৰৰ কাৰণে আমি চৰকাৰৰ ওচৰত আন্দোলন কৰি আহিছো আৰু আমাৰ এই আন্দোলনত বহুত ডাঙৰ ডাঙৰ ভাল মানুহ আমাৰ লগত আছে ডাঙৰ মানুহ মানে কোন কোন বহুত আছে বাইদেউ তাৰ ভিতৰত হৰেণ নাথ ভদ্ৰ হাজৰিকা আৰু আমাৰ কলেজৰ ছাৰ সত্য শইকীয়া তেখেতো আমাৰ লগত আছে এই সত্য শইকীয়া মানুহটো তহঁতৰ ডাঙৰ মানুহ তেওঁই আমাৰ ইয়াত সকলোতকে ওপৰত মানে তেওঁ আমাৰ সভাপতি কিয় সুধিলে ছাৰৰ কথা আপুনি ছাৰক চিনি পায় সুধিছ যেতিয়া কওঁ বাৰু মাজতে তেওঁৰ মাইকী মানুহ নাথাকোতে মই দিনে ৰাতি তেওঁৰ ঘৰত থাকি আহিছো লাল পুলিচ দেখাইছ শগুনৰ জাত লাল টুপি দেখাইছ দিনত আমাৰ পৰা হপ্তা লবি আৰু ৰাতি হলে আমাকে মাৰিবি মাৰিব ৰাণী শগুনৰ জাত চিনি পোৱা নাই লাল পুলিচ দেখাইছ ৰাণী ৰাণী রানী 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 ভাই রঙা টুপি পুলি গেছে
বাবাৰ হাৰিয়ালৈ আহিছিলো হাৰি পেলালে ৰাণী মই সিহঁতক মাৰি পেলাম সগুণৰ ৰাধক ঐ দাসনাটো কাটি যোৱা কাটি কুকুৰা কৰি দিম ঐ সগুণৰ তাত দিনত মোৰ পৰা সাৱধান ল'ব আৰু ৰাতি আমাকে লুটিব ৰাণী